हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल ABM एडुकेयर জিকে। আজি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগি অৰ্থাৎ শিশুৰ বিকাশ আৰু শিক্ষা বিজ্ঞান ছেকশ্যনৰ টোটেল 40টা MCQ। আশা কৰোঁ এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ আগন্তুক হ'ব লগা টেট পৰীক্ষাত বিশেষভাৱে সহায়ক হ'ব। আৰু যিসকল বন্ধুৱে মোৰ এই চেনেলত নতুন অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। অলপ দেৰি নকৰি আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়ো। যেহেতু আগৰটো ভিডিঅ'ত অৰ্থাৎ ফাইনেল ৰিভিজন পাৰ্ট 2ত কুৱেশ্যন নম্বৰ 100 লৈকে আলোচনা কৰিছোঁ। যিসকল বন্ধুৱে সেই ভিডিঅ'টো চোৱা নাই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে তালৈ গৈ সেই ভিডিঅ'টো চাব পাৰিব। এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ কুৱেশ্যন নম্বৰ 101ৰ পৰা। শিক্ষণৰ হস্তান্তৰকৰণৰ দ্বিকাৰকৰ তথ্যৰ উদ্ভাৱক হ'ল অপশ্যন এ থৰ্ণডাইক, অপশ্যন বি স্পেয়াৰমেন, অপশ্যন চি পেভলভ, অপশ্যন ডি ওপৰৰ এটাও নহয়। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি স্পেয়াৰমেন। স্পেয়াৰমেন হ'ল শিক্ষণৰ হস্তান্তৰকৰণৰ দ্বিকাৰক তথ্যৰ উদ্ভাৱক। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 102। শিক্ষণৰ যোগাত্মক হস্তান্তৰ সংঘটিত হয় অপশ্যন এ একেধৰণৰ কামত, অপশ্যন বি বেলেগ বেলেগ ধৰণৰ কামত, অপশ্যন চি এটা ভাষিক আৰু দৈহিক কামত, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ একেধৰণৰ কামত। শিক্ষণৰ যি হস্তান্তৰ হয় সেই হস্তান্তৰৰ যি যোগাত্মক হস্তান্তৰ সেইটো একেধৰণৰ কামৰ মাজত সংঘটিত হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 103। অনুশীলন নীতিৰ দুটা উপভাগ হ'ল অপশ্যন এ শাস্তি আৰু পুৰস্কাৰ নীতি, অপশ্যন বি অনুশীলন আৰু প্ৰস্তুতি নীতি, অপশ্যন চি ব্যৱহাৰ আৰু অব্যৱহাৰ নীতি, অপশ্যন ডি ব্যৱহাৰ আৰু শাস্তি নীতি। শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি ব্যৱহাৰ আৰু অব্যৱহাৰ নীতি। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 104। আৱেগিক অনুবন্ধনবাদৰ জন্মদাতা অপশ্যন এ পেভলভ, অপশ্যন বি ৱাটছন, অপশ্যন চি কহলাৰ, অপশ্যন ডি থৰ্ণডাইক। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি ৱাটছন। ৱাটছন হ'ল আৱেগিক অনুবন্ধনবাদৰ জন্মদাতা। খুবেই ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 105। অনুকৰণ পদ্ধতিৰ দুটা ভাগ হ'ল অপশ্যন এ গতিশীল আৰু স্থিতিশীল, অপশ্যন বি সজ্ঞান আৰু অজ্ঞান, অপশ্যন চি সুস্থ আৰু অসুস্থ, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি সজ্ঞান আৰু অজ্ঞান অনুকৰণ পদ্ধতিৰ দুটা ভাগ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 106। গঠনবাদ কি? অপশ্যন এ বুদ্ধিৰ তত্ত্ব, অপশ্যন বি শিক্ষণৰ তত্ত্ব, অপশ্যন চি ব্যক্তিত্বৰ তত্ত্ব, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি শিক্ষণ তত্ত্ব। গঠনবাদ হ'ল এটা শিক্ষণ তত্ত্ব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 107। গঠনবাদ সম্পৰ্কে কোনে ধাৰণা আগবঢ়াইছিল? অপশ্যন এ জিন পিয়াজে, অপশ্যন বি কহলাৰ, অপশ্যন চি ৰুছো, অপশ্যন ডি ফ্ৰয়েড। শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ জিন পিয়াজে। জিন পিয়াজে গঠনবাদ সম্পৰ্কে ধাৰণা আগবঢ়াইছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 108। গঠনবাদ তত্ত্ব প্ৰধানত নিৰ্ভৰশীল অপশ্যন এ পৰীক্ষণৰ ওপৰত, অপশ্যন বি নিৰ্দেশনৰ ওপৰত, অপশ্যন চি পৰ্যবেক্ষণ আৰু বিজ্ঞান ভিত্তিক পদ্ধতিৰ ওপৰত, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি পৰ্যবেক্ষণ আৰু বিজ্ঞান ভিত্তিক পদ্ধতিৰ ওপৰত। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 109। ব্যক্তি নিজৰ বোধশক্তি নিজৰ অভিজ্ঞতাৰ জৰিয়তে তৈয়াৰ কৰি লয়। এই কথাষাৰ উল্লেখ আছে অপশ্যন এ গঠনবাদত, অপশ্যন বি অনুবন্ধনবাদত, অপশ্যন চি সামগ্ৰিকতাবাদ, অপশ্যন ডি সংযোগবাদ। শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ গঠনবাদ। গঠনবাদৰ মতে ব্যক্তি নিজৰ বোধশক্তি নিজৰ অভিজ্ঞতাৰ জৰিয়তে তৈয়াৰ কৰি লয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 110। যদি স্বাভাৱিক প্ৰতিক্ৰিয়া কৃত্ৰিম উদ্দীপকৰ দ্বাৰা সৃষ্টি হয় তাক কোৱা হয় অপশ্যন এ সংযোগবাদ, অপশ্যন বি সামগ্ৰিকতাবাদ, অপশ্যন চি অনুবন্ধনবাদ, অপশ্যন ডি গেষ্টালবাদ। শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি অনুবন্ধনবাদ। যদি স্বাভাৱিক প্ৰক্ৰিয়া কৃত্ৰিম উদ্দীপকৰ দ্বাৰা সংঘটিত হয় তাক অনুবন্ধনবাদ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 111। শ্ৰেণীকোঠাত পাঠদান কৰোঁতে এজন শিক্ষকে বিষয়বস্তুলৈ অগ্ৰসৰ হোৱা উচিত অপশ্যন এ মূৰ্তৰ পৰা বিমূৰ্তলৈ, অপশ্যন বি নজনাৰ পৰা জনালৈ, অপশ্যন চি জটিলৰ পৰা সৰললৈ, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ মূৰ্তৰ পৰা বিমূৰ্তলৈ। এজন শিক্ষকে যেতিয়া শ্ৰেণীকোঠাত পাঠদান কৰিব তেখেতে মূৰ্ত বস্তুৰ পৰা বিমূৰ্ত বস্তুলৈ বিষয়বস্তু অগ্ৰসৰ কৰিব লাগিব। মূৰ্ত অৰ্থাৎ যিবিলাক বস্তু আমাৰ আশে পাশে দেখিবলৈ পাওঁ বা ষ্টুডেণ্টসকলৰ আগত থাকে সেইবিলাক বস্তুৰ পৰা আৰম্ভ কৰি যিবিলাক
বস্তু ষ্টুডেণ্টৰ ইমাজিনেশ্যনত থাকে, যিবিলাক বস্তু ষ্টুডেণ্টে দেখা নাপায় সেইবিলাক বস্তুলৈ আমি অগ্ৰসৰ হ'ব লাগে। ঠিক তেনেদৰে অপশ্যন বি নজনাৰ পৰা জনালৈ কেতিয়াও হ'ব নালাগে, জনাৰ পৰা নজনালৈ আমি আগবাঢ়িব লাগে আৰু সৰলৰ পৰা জটিললৈ আগবাঢ়িব লাগে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 112। বৰ্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত সকলোতকৈ গুৰুত্বপূৰ্ণ হ'ল অপশ্যন এ কৰ্মমুখী শিক্ষাৰ দ্বাৰা বৃত্তিমুখী কৰি তোলা, অপশ্যন বি পৰীক্ষাত অধিক সফলতা অৰ্জন কৰা, অপশ্যন চি শিক্ষাৰ্থীৰ অন্তৰ্নিহিত সম্ভাৱনিত বিকাশ সাধন কৰা, অপশ্যন ডি পুথিগত বিদ্যা অৰ্জন। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি শিক্ষাৰ্থীৰ অন্তৰ্নিহিত সম্ভাৱনীয়তা বিকাশ সাধন কৰা। বৰ্তমান যি শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থা আছে অৰ্থাৎ চাইল্ড চেণ্টাৰ এডুকেশ্যন, এই চাইল্ড চেণ্টাৰ এডুকেশ্যনত শিশুসকলৰ অন্তৰ্নিহিত যি প্ৰতিভা আছে বা সম্ভাৱনীয়তা আছে সেইটো বিকাশ সাধন কৰাটো হ'ল মূল লক্ষ্য। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 113। শ্ৰেণীকক্ষত পাঠদান কৰোঁতে শিক্ষকে বিৰত থকা উচিত, অপশ্যন এ গণতান্ত্ৰিক পদ্ধতিৰে শিক্ষাদান, অপশ্যন বি আমোদ প্ৰমোদ, অপশ্যন চি অত্যাধিক পুনৰাবৃত্তি, অপশ্যন ডি পৰিকল্পিত শিক্ষাদান। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি অত্যাধিক পুনৰাবৃত্তি। যেতিয়া শিক্ষকে শ্ৰেণীকোঠাত পাঠদান কৰিব তেওঁ এইটো মনত ৰখা উচিত যে যিকোনো এটা বিষয়ৰ ওপৰত যাতে অত্যাধিক পুনৰাবৃত্তি বা পুনৰাই সেই টপিকটো দোহৰাই নাথাকে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 114। শিক্ষাৰ্থীক অভিৰুচিত কৰি তুলিবলৈ তিৰস্কাৰতকৈ প্ৰশংসাৰ প্ৰভাৱ অধিক কোনে কৈছিল? অপশ্যন এ জন লক, অপশ্যন বি ৰুছো, অপশ্যন চি হাৰ্লক, অপশ্যন ডি থৰ্নডাইক। শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি হাৰ্লক। হাৰ্লকে কৈছিল শিক্ষাৰ্থীক অভিৰুচিত অৰ্থাৎ মটিভেট কৰিবলৈ তিৰস্কাৰতকৈ প্ৰশংসা অধিক কাৰ্যক্ষম বা অধিক গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 115। আধুনিক শিক্ষা ব্যৱস্থা হ'ল অপশ্যন এ শিক্ষক কেন্দ্ৰিক, অপশ্যন বি শিশু কেন্দ্ৰিক, অপশ্যন চি সমাজ কেন্দ্ৰিক, অপশ্যন ডি পাঠ্যক্ৰম কেন্দ্ৰিক। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি শিশু কেন্দ্ৰিক। আধুনিক যি আমাৰ শিক্ষা ব্যৱস্থা আছে, আধুনিক শিক্ষা ব্যৱস্থা হ'ল শিশু কেন্দ্ৰিক অৰ্থাৎ চাইল্ড চেণ্টাৰ এডুকেশ্যন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 116। শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া শিক্ষাৰ্থীৰ বাবে হোৱা উচিত, অপশ্যন এ বিনোদন ভিত্তিক, অপশ্যন বি অৱসৰ যাপন, অপশ্যন চি প্ৰয়োজন ভিত্তিক, অপশ্যন ডি খেল ভিত্তিক। শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি প্ৰয়োজন ভিত্তিক। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 117। অভিজ্ঞ ছাত্ৰ ছাত্ৰীসকল আগুৱাই যোৱাত সহায় কৰে, অপশ্যন এ শৃংখলাবদ্ধতা, অপশ্যন বি নিৰ্দেশনা আৰু পৰিচালনা, অপশ্যন চি খেল ধেমালি, অপশ্যন ডি পাঠ্যক্ৰম। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি নিৰ্দেশনা আৰু পৰিচালনা ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যোৱাত বিশেষ পৰিমাণে সহায় কৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 118। এখন দেশৰ ভাগ্য শ্ৰেণীকোঠাত গঢ়ি উঠে, মতবাদটো আছিল অপশ্যন এ কোঠাৰী আয়োগ, অপশ্যন বি ৰামকৃষ্ণ আয়োগ, অপশ্যন চি বিশ্ববিদ্যালয় আয়োগ, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ কোঠাৰী আয়োগ। কোঠাৰী আয়োগৰ মতবাদ আছিল এখন দেশৰ ভাগ্য শ্ৰেণীকোঠাত গঢ়ি উঠে। খুব ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 119। এজন শিক্ষকৰ অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰথম কাম হ'ল অপশ্যন এ সহায় কৰা, অপশ্যন বি চিকিৎসা কৰা, অপশ্যন চি চিনাক্ত কৰা, অপশ্যন ডি পৰামৰ্শ দিয়া। শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি চিনাক্ত কৰা। এজন শিক্ষকৰ যিবিলাক অনগ্ৰসৰ ছাত্ৰ ছাত্ৰী থাকে, পিছপৰা ছাত্ৰ ছাত্ৰী থাকে, প্ৰথমতে তেওঁলোকক চিনাক্ত কৰাটোৱে হ'ল তেওঁৰ প্ৰথম কাম। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 120। শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তিম স্তৰ হ'ল অপশ্যন এ পৰিকল্পনা স্তৰ, অপশ্যন বি পাঠদান স্তৰ, অপশ্যন চি মূল্যায়ন স্তৰ, অপশ্যন ডি কাৰ্যকৰ স্তৰ। শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি মূল্যায়ন স্তৰ। শিক্ষণ যি প্ৰক্ৰিয়া আছে সেই শিক্ষণ প্ৰক্ৰিয়াৰ একেবাৰে অন্তিম স্তৰটো হ'ল মূল্যায়ন স্তৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 121। অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰকৃত বয়সতকৈ মানসিক বয়স অপশ্যন এ বেছি, অপশ্যন বি কম, অপশ্যন চি সমান, অপশ্যন ডি ওপৰত এটাও নহয়। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি কম। যিবিলাক অনগ্ৰসৰ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকৰ প্ৰকৃত যিটো বয়স থাকে সেই বয়সতকৈ মানসিক বয়স কম থাকে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 122। শিক্ষাদান ব্যৱস্থাক ফলপ্ৰসূ কৰি তুলিবলৈ এটা স্থিৰ অপশ্যন এ মূল্যায়নৰ প্ৰয়োজন, অপশ্যন বি পৰিকল্পনাৰ প্ৰয়োজন, অপশ্যন চি সিদ্ধান্তৰ প্ৰয়োজন, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি
পৰিকল্পনাৰ প্ৰয়োজন। শিক্ষাদান ব্যৱস্থাক আমি ফলপ্ৰসূ কৰি তুলিবলৈ হ'লে আমাৰ এটা সুনিৰ্দিষ্ট পৰিকল্পনাৰ প্ৰয়োজন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 123, বিশেষ শিক্ষা অৰ্থাৎ স্পেচিয়েল এডুকেশ্যন তলৰ কোনটোৰ লগত জড়িত? অপশ্যন এ প্ৰাপ্তবয়স্ক শিক্ষা, অপশ্যন বি শিক্ষক প্ৰশিক্ষণ, অপশ্যন সি প্ৰতিভাৱান শিক্ষাৰ্থীৰ শিক্ষা, অপশ্যন ডি ব্যতিক্ৰমী শিশুৰ শিক্ষা। শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি ব্যতিক্ৰমী শিশুৰ শিক্ষা। যিটো ব্যতিক্ৰমী শিশুবিলাকক যিটো শিক্ষা প্ৰদান কৰা হয় সেইটো হ'ল আমাৰ বিশেষ শিক্ষা বা স্পেচিয়েল এডুকেশ্যন। মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 124, প্ৰকল্প পদ্ধতিৰ অৱধাৰণা আগবঢ়াইছিল? অপশ্যন এ ৰুছ', অপশ্যন বি কিলপেট্ৰিক, অপশ্যন সি প্লেটো, অপশ্যন ডি হাৰ্লক। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি কিলপেট্ৰিক। তেখেতে প্ৰকল্প পদ্ধতিৰ ধাৰণাটো আগবঢ়াইছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 125, শিক্ষাদানৰ ক্ষেত্ৰত এজন শিক্ষকৰ বুজি পোৱা প্ৰয়োজন? অপশ্যন এ ব্যক্তি পাৰ্থক্য, অপশ্যন বি ব্যক্তিৰ বিষয়ে, অপশ্যন সি ব্যক্তিৰ বিষয়ে, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ ব্যক্তি পাৰ্থক্য। এজন শিক্ষক হিচাপে শিক্ষাদান কৰাৰ ক্ষেত্ৰত তেওঁ শ্ৰেণীকোঠাত যিবিলাক ষ্টুডেণ্ট থাকে সেইসকলৰ যিটো ব্যক্তি পাৰ্থক্য ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ সেইটো বুজি পোৱা খুবেই প্ৰয়োজন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 126, শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীক অপশ্যন এ পাঠ্যক্ৰমৰ বোজা জাপি দিয়া, অপশ্যন বি নিজৰ ইচ্ছামতে শিকিবলৈ দিয়া, অপশ্যন সি শিক্ষকৰ ইচ্ছামতে শিক্ষা প্ৰদান কৰা, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি নিজৰ ইচ্ছামতে শিকিবলৈ দিয়া। যি আমাৰ চাইল্ড চেণ্টাৰ এডুকেশ্যন আছে, চাইল্ড চেণ্টাৰ এডুকেশ্যনত ছাত্ৰ ছাত্ৰীসকলক ফ্ৰীডম বা তেওঁলোকক এটা স্বাধীনতা প্ৰদান কৰা হয় নিজৰ ইচ্ছামতে শিকিবলৈ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 127, শিক্ষাদানৰ বক্তৃতা পদ্ধতি হ'ল সম্পূৰ্ণ? অপশ্যন এ শিশুকেন্দ্ৰিক, অপশ্যন বি শিক্ষক কেন্দ্ৰিক, অপশ্যন সি সমাজকেন্দ্ৰিক, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি শিক্ষক কেন্দ্ৰিক। যি বক্তৃতা যি পদ্ধতি আছে বা লেকচাৰ মেথড, সেই লেকচাৰ মেথডটো হ'ল সম্পূৰ্ণ টিচাৰ চেণ্টাৰ বা শিক্ষক কেন্দ্ৰিক। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 128, শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াক অভিহিত কৰা হয়? অপশ্যন এ বিনিময় প্ৰক্ৰিয়া, অপশ্যন বি আনন্দদায়ক প্ৰক্ৰিয়া, অপশ্যন সি বিৰক্তিকৰ প্ৰক্ৰিয়া, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ বিনিময় প্ৰক্ৰিয়া। শিক্ষাদান আৰু শিক্ষা গ্ৰহণটো হ'ল এটা বিনিময় প্ৰক্ৰিয়া। শিক্ষাদান বা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যি আমাৰ ক্লাছত যিটো আমাৰ কাৰ্য চলে সেইটো অকল শিক্ষকে যে শিক্ষাটো দান কৰিব সেয়ে নহয়, শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ পৰাও কিছু পৰিমাণে জ্ঞান আহৰণ কৰে বা সেইটো আদান প্ৰদান বা বিনিময় ঘটে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 129, এজন অন্ধ শিশু সুন্দৰভাৱে গান গাব পাৰে? এখন হাত নথকা এজনেও সুন্দৰভাৱে সকলো কাম কৰিব পাৰে। এনেকুৱা শিশুক কোৱা হয়? অপশ্যন এ প্ৰতিভাৱান শিশু, অপশ্যন বি অনুগ্ৰহৰ শিশু, অপশ্যন সি বিশেষভাৱে সক্ষম শিশু, অপশ্যন ডি সৃষ্টিশীল শিশু। শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি বিশেষভাৱে সক্ষম শিশু। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 130, তলৰ কোনটো সমস্যা শিশুৰ আচৰণজনিত নহয়? অপশ্যন এ টোপনিত যোৱা, অপশ্যন বি বিচনাত প্ৰস্ৰাৱ কৰা, অপশ্যন সি চুৰি কৰা, অপশ্যন ডি খোৱাৰ সমস্যা। শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ টোপনিত যোৱা। টোপনিত যোৱা যিটো সমস্যা সেইটো শিশুসকলৰ আচৰণজনিত সমস্যা নহয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 131, তলত দিয়া কোনটো শিক্ষকৰ গুণ নহয়? অপশ্যন এ পৰিচ্ছন্নতা, অপশ্যন বি আৱেগিক অনিয়ন্ত্ৰণ, অপশ্যন সি নিয়মাবৰ্তিতা, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি আৱেগিক অনিয়ন্ত্ৰণ। আৱেগিক অনিয়ন্ত্ৰণটো শিক্ষকৰ গুণৰ ভিতৰত নপৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 132, শিক্ষণ প্ৰক্ৰিয়া হ'ল? অপশ্যন এ প্ৰণালীবদ্ধ, অপশ্যন বি গৱেষণামূলক, অপশ্যন সি যুক্তিপূৰ্ণভাৱে সমস্যা সমাধান, অপশ্যন ডি ওপৰৰ সকলোৱে। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি ওপৰৰ সকলোৱে। শিক্ষণ প্ৰক্ৰিয়াটো হ'ল এটা প্ৰণালীবদ্ধ প্ৰক্ৰিয়া, এটা গৱেষণামূলক প্ৰক্ৰিয়া আৰু যুক্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰা এটা প্ৰক্ৰিয়া। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 133, প্ৰদৰ্শনমূলক শিক্ষণৰ মূল ভিত্তি হ'ল? ইয়াত শিক্ষাৰ্থীসকল অপশ্যন এ কামৰ মাধ্যমত শিক্ষাৰ সুযোগ লাভ কৰে, অপশ্যন বি প্ৰকল্পৰ জৰিয়তে শিক্ষাৰ সুযোগ লাভ কৰে, অপশ্যন সি খেলাৰ মাধ্যমত শিক্ষাৰ সুযোগ লাভ কৰে, অপশ্যন ডি ওপৰৰ এটাও নহয়।
আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ, কামৰ মাধ্যমত শিক্ষাৰ সুযোগ লাভ কৰে, যি প্ৰদৰ্শনমূলক শিক্ষণ পদ্ধতি আছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 134, প্ৰদৰ্শনমূলক শিক্ষণ পদ্ধতিত বিশেষভাৱে উপযোগী অপশ্যন এ মাতৃভাষা শিক্ষণ, অপশ্যন বি সমাজ বিজ্ঞান শিক্ষণ, অপশ্যন চি বিজ্ঞান শিক্ষণত, অপশ্যন ডি সাধাৰণ জ্ঞান শিক্ষণত। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি বিজ্ঞান শিক্ষণত। বিজ্ঞান শিক্ষণত প্ৰদৰ্শনমূলক শিক্ষা পদ্ধতি বিশেষভাৱে উপযোগী। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 135, যি শিক্ষণ পদ্ধতিত শিক্ষাৰ্থীয়ে যিকোনো শিক্ষা নিজৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ জৰিয়তে শিকে তাক অপশ্যন এ ডেল্টন পদ্ধতি, অপশ্যন বি হিউৰিষ্টিক পদ্ধতি, অপশ্যন চি মণ্টেছৰী পদ্ধতি, অপশ্যন ডি বক্তৃতা পদ্ধতি। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি হিউৰিষ্টিক পদ্ধতি। হিউৰিষ্টিক পদ্ধতিত কি হয়, শিক্ষাৰ্থীসকলে নিজৰ যি অভিজ্ঞতা আছে, নিজৰ অভিজ্ঞতাৰ পৰা তেওঁলোকে প্ৰত্যক্ষভাৱে শিকে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 136, হিউৰিষ্টিক শব্দটো উৎপত্তি হৈছিল অপশ্যন এ লেটিন ভাষাৰ পৰা, অপশ্যন বি গ্ৰীক ভাষাৰ পৰা, অপশ্যন চি জাৰ্মান ভাষাৰ পৰা, অপশ্যন ডি ফৰাচী ভাষাৰ পৰা। আমি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি গ্ৰীক ভাষাৰ পৰা। হিউৰিষ্টিক শব্দটো উৎপত্তি হৈছিল গ্ৰীক ভাষাৰ পৰা, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 137, হিউৰিষ্টিক পদ্ধতিৰ শিক্ষাদানৰ প্ৰক্ৰিয়াত শিক্ষকৰ ভূমিকা অপশ্যন এ প্ৰত্যক্ষ সহযোগিতা, অপশ্যন বি পৰোক্ষ সহযোগিতা, অপশ্যন চি আংশিক সহযোগিতা, অপশ্যন ডি সম্পূৰ্ণ সহযোগিতা। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি আংশিক সহযোগিতা। কিয়নো হিউৰিষ্টিক যি পদ্ধতি আছে, সেই হিউৰিষ্টিক পদ্ধতিক শিক্ষাৰ্থীসকলে নিজৰ অভিজ্ঞতাৰ জৰিয়তে শিক্ষা কাৰ্য লাভ কৰে, সেইকাৰণে শিক্ষকসকলৰ ইয়াত ভূমিকা হয় আংশিক সহযোগিতা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 138, হিউৰিষ্টিক শব্দটো ডেছ শব্দৰ পৰা উৎপত্তি হৈছে। অপশ্যন এ ৰিস্কো, অপশ্যন চি হিউৰিস্কো, অপশ্যন চি হিউৰিছ, অপশ্যন ডি ডিস্কভাৰ। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি হিউৰিস্কো। হিউৰিস্কো শব্দৰ পৰা হিউৰিষ্টিক শব্দটো উৎপত্তি হৈছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 139, ইনক্লুচিভ এডুকেশ্যন অন্তৰ্ভুক্তমূলক যি শিক্ষা আছে, সমমৰ্যাদা আৰু সমমূল্য প্ৰদান কৰে। অপশ্যন এ বিশেষভাৱে সক্ষমসকলক, অপশ্যন বি শ্ৰৱণ অক্ষমসকলক, অপশ্যন চি বাক অক্ষমসকলক, অপশ্যন ডি সকলো প্ৰকাৰ শিক্ষাৰ্থীক। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি সকলো প্ৰকাৰ শিক্ষাৰ্থীক। ইনক্লুচিভ যি এডুকেশ্যনৰ ধাৰণা আছে, সেইটোত সকলো ধৰণৰ বা সকলো প্ৰকাৰ শিক্ষাৰ্থীক এটা ক্লাছৰুমৰ ভিতৰত শিক্ষাদান কৰা বা এটা গণ্ডিৰ মাজত তেওঁলোকক অন্তৰ্ভুক্ত কৰা। নেক্সট কুৱেশ্যনলৈ অৰ্থাৎ লাষ্ট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 140, তলত দিয়া কোনটো ইনক্লুচিভ এডুকেশ্যনৰ নীতি নহয়? অপশ্যন এ কঠোৰ অনুশাসন, অপশ্যন বি ব্যক্তি পাৰ্থক্য, অপশ্যন চি শিশুসুলভ মূল্যায়ন, অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ কঠোৰ অনুশাসন। ইনক্লুচিভ এডুকেশ্যনত কঠোৰ অনুশাসন সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে বা কঠোৰ অনুশাসনক সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰা হৈছে। বন্ধুসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আগন্তুক হ'ব লগা টেট পৰীক্ষাত বিশেষভাৱে সহায়ক হ'ব। যিসকল বন্ধুৱে মোৰ এই ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ কাষত থকা ন'টিফিকেশ্যন বেলত প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি ৰাখিব। থেংক ইউ।